আজিৰ ভিডিঅ'টি হৈছে স্বাৱলম্বী কেনেকৈ হ'ব পাৰি চাওক। সময় পালে আমার পিনে বন্ধুসকল, কচুখিনি কটাৰ পিছত চাওক, সেয়া মই আনিছোঁ চৰুত। এইখিনি কটা কচু, ইয়াক এতিয়া সিজাম বন্ধুসকল। সিজাৰ পিছত গাহৰিক দানা হিচাপে দিয়া হ'ব। এইটো হৈছে বন্ধুসকল পাৰ্ট টাইম জব। এইটো মানে যিসকলে অভাৰ টাইম কৰে সেইটো অভাৰ টাইম বুলি ধৰি লৈছোঁ। এইখিনি মোৰ অভাৰ টাইম কামাই। জুইটো বাৰে বাৰে নুমি যায় হৌ, বহুত কষ্ট খৰিৰ জুই জ্বলাবলৈ। বছৰত যদি 20টা গাহৰি পুহিব পাৰে তেতিয়াহ'লে চাকৰিৰ দৰকাৰে নাই। বিশটা গাহৰিত কমেও 20,000 কৰি 4 লাখ টকা হয়। আপুনি চিন্তা কৰক, সাধাৰণ সৰু সুৰা চাকৰি এটা কৰিলে 30,000 টকা মাহত দৰমহা পায়। আপোনাৰ 4 লাখ টকা হ'লে আপুনি 30,000 বেছি ইনকাম হৈ আছে আপোনাৰ। বৰ্তমান 6 মাহৰ পৰা 7 মাহৰ ভিতৰত গাহৰি এটা 70 কেজিৰ পৰা 1 কুইণ্টেললৈকে হয়। আপুনি যদি 1 কুইণ্টেলৰ গাহৰি মাৰ্কেটত বেচিব পাৰে তেতিয়াহ'লে আপোনাৰ 30,000 টকা কমেও এটা গাহৰিত। স্বাৱলম্বী এনেকৈ হ'ব পাৰে, অলপ কষ্ট কৰিব লাগে। তো আপোনালোকক মই দেখুৱাইছোঁ মই কি সিজাই আছিলোঁ। এয়া কচু সিজিছে আৰু অলপমান হ'লে সিজি যাব। তাৰপিছত এয়া কচু চাওক বন্ধুসকল। এই কচুবিধ য'তে ত'তে পোৱা যায় বন্ধুসকল। সহজতে আপুনি য'ৰ পৰা বুটলি আনিব পাৰে আৰু বুটলি আনি আপুনি গাহৰিক দানা হিচাপে ব্যৱহাৰ কৰিব পাৰে। আমি কচুৰ লগত চাউল কেইটামান দিওঁ, আৰু যাৰ ধান আছে তেওঁলোকে তুঁহগুৰি দিব পাৰে। এয়াই হৈছে আমাৰ গাহৰিৰ দানা। আমি এনেকৈ গাহৰি পুহো আৰু ডাঙৰ কৰি বিক্ৰী কৰি আছোঁ। এতিয়া ইয়াতে চাউল দিম কেইটামান। চাউল কেইটামান দি সিজাই দিম, তেতিয়া সোৱাদ হয়, খাবলৈ ভাল পায় গাহৰিৰ দানাবিধ। বজাৰত কিছুমান সস্তীয়া চাউল পোৱা যায়, সেই সস্তীয়া চাউল আনি আপুনি খুৱাব পাৰে। দানা সিজি গ'ল চাওক, এয়া এতিয়া দিব পৰা হৈ গ'ল। ঠাণ্ডা কৰি এতিয়া গাহৰিবিলাকক দি দিম। এইটো হৈছে সন্ধিয়াৰ আহাৰ গাহৰিবিলাকৰ। তো বন্ধুসকল, আপোনালোকে চালে গাহৰিৰ বাবে আহাৰ কেনেকৈ প্ৰস্তুত কৰা হয় গাহৰি পুহিবৰ বাবে। আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টি, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ এই চেনেলটি। এনেকৈ লগ পাই থাকিম বিভিন্ন ধৰণৰ ভিডিঅ'ৰ সৈতে।